আৰু নানা ভাইৰ গণিতৰ পৰীক্ষাটো কেনেকুৱা হ'ল বা নানা ভাই কেনেকুৱাকৈ পঢ়িছিল বা নানা ভাই কিমান মাৰ্ক পালে ফাৰ্ষ্ট ডিভিজন ছেকেণ্ড ডিভিজন না ফেইল আজি গোটেইখিনি ভিডিঅ'টোত আপোনালোকে গম পাব এইপিনে আমাৰ নানা ভাই পুৰা বিখ্যাত চাকৰি ৰেডি নে কি আৰু এতিয়া সকলোবিলাক আছে আৰু এতিয়া কেক কাটিব লাগে নে কি কেনে হা অনুভৱ কেনে চুকু মেলিব পাৰছে না ইফালে আৰু এই ভেকুলীটোৰ ভৰিত বহুত বেছি আঠা থাকে একদম জেঠীৰ দৰে চাওক এইপিনে পুৰা একদম ৱালত উঠি আছে সি এইবিলাক চাবচোন মানে একদম খোজকাঢ়ি যাব বাপৰে বাপ ও মাই গড তো হেল্ল' ভাই এণ্ড ৱেলকাম বেক টু মাই ইউটিউব চেনেল আজি ভিডিঅ'টো আপোনালোকে টাইটেল থাম্বনেল চাই নিশ্চয় গম পাইছে মানে এইবেলি হৈ যোৱা মেট্ৰিক পৰীক্ষাৰ আজি ৰিজাল্ট ঘোষণা কৰিলে আজি হ'ল 20 এপ্ৰিল আজি এইটো বহুত বেছি ডাঙৰ পৰীক্ষা সকলোৰে মানে মনত এটা সৰুৰ পৰা মানে পঢ়ি 10 বছৰ এনেকৈ পঢ়ি সৰুৰ পৰা পঢ়ি আহি এটা মেট্ৰিক বহুত ডাঙৰ পৰীক্ষা বুলিয়ে কয় আৰু এই মেট্ৰিক পৰীক্ষাটো মানে সকলোৱে গম পায় আৰু মেট্ৰিকৰ খবৰ ল'ব আহে সেনেকৈ আৰু আমাৰ জানে আপোনালোকে নানা ভাই ধুনীয়াকৈ এইবাৰ মেট্ৰিক পৰীক্ষা দিছিলে নানা ভাই আমাৰ আৰু যেহেতু আমাৰ চেনেলৰ মেইন মানুহ বুলিয়ে ক'ব লাগিব নানা ভাই তো এটা ভিডিঅ' বনাই দিলোঁ আৰু মানে বহুতে সুধি আছিলে যে নানা ভাইৰ এক্সাম কেনেকুৱা হ'ল তো ইমান বেছি ৰিপ্লাই দিয়াটো টানো তো সেইকাৰণে ভাবিলোঁ যে এটা ভিডিঅ' বনাই দিওঁ ধুনীয়া এটা কণ্টেণ্টো হ'ব আপোনালোকে চাই ভাল পাব আৰু নানা ভাই কেনেকুৱা কি হ'ল বা এইপিনে আমাৰ নানা ভাই ধুনীয়াকৈ বহি আছে অলপ টেনশ্যনত আছে যেন লাগে মানে আৰু কেনেকুৱা কি হ'ল গোটেইখিনি দেখাই আছোঁ নানা ভাই ৰিজাল্টটোৰ বা কোনটো পৰীক্ষাত বা কোনটো ছাবজেক্টত কিমান মাৰ্ক পালে বা কেনেকুৱা হৈছিল আৰু আপোনালোকে জানে এইবাৰ মেথছৰ পেপাৰখন মানে গণিতৰ পেপাৰখন বহুতে বেছি টান আহিছিল বুলি মই শুনিছিলোঁ আৰু বহুতে বেছি কণ্ট্ৰভাৰ্চি চলি আছিল নাই কিনে নাপায় টান পাইছা না তই টান পাইছোঁ বহুত টান আহিছে মানে আউট অফ চিলেবাছ হোৱা বুলি কৈছিল তো সেনেকৈ মানে শুনি আছিলোঁ আৰু নানা ভাইৰ গণিতৰ পৰীক্ষাটো কেনেকুৱা হ'ল বা নানা ভাই কেনেকুৱাকৈ পঢ়িছিল বা নানা ভাই কিমান মাৰ্ক পালে ফাৰ্ষ্ট ডিভিজন ছেকেণ্ড ডিভিজন না ফেইল আজি গোটেইখিনি ভিডিঅ'টোত আপোনালোকে গম পাব আৰু মানে মেট্ৰিক পৰীক্ষাৰ এটা বস্তু বেয়া লাগে কি ল'ৰাজনে ফাৰ্ষ্ট ডিভিজন পাওক বা ছেকেণ্ড ডিভিজনে পাওক বা পাছে কৰিছে ঘৰৰ পৰা বেছি মানে টৰ্চাৰ কৰিব নালাগে বেছি ক'ব নালাগে সেইটো বেয়া লাগে আৰু মানে এটা কথা কৈ থৈ দিওঁ মেট্ৰিকৰ ৰিজাল্ট যিয়েই নহওক আপোনালোকে মানে যোন গাৰ্জেনে বেছি মেট্ৰিক কেণ্ডিডেটক বেছি মানে ক'ব নালাগে ৰিজাল্ট ভাল হওক বেয়া হওক মানে বেছি ক'ব নালাগে ৰিজাল্ট হোৱাটো হৈ গৈছে আৰু বহুতে মানে কয় যে কি ফেইল কৰিলে ভাবে কি মানে পাছ কৰা হ'লে ভাল আছিল আৰু যদি থাৰ্ড ডিভিজন পাইছে থাৰ্ড ডিভিজন পালে ল'ৰাটোও ভাবে আৰু কি কয় যে ছেকেণ্ড ডিভিজন অলপ মানুহৰ কাৰণে পোৱা হ'লে ভাল আছিল মানে মানুহৰ গাইজ এটা কথা কয় মানুহৰ সন্তুষ্টি মানে ক'তো নাই আজি ধৰ ফাৰ্ষ্ট ডিভিজনো পাইছে কিন্তু ফাৰ্ষ্ট ডিভিজন পোৱাৰ পাছতো আৰু ভাবিব যে অলপ যদি মই কষ্ট কৰিলোঁ হয় লেটাৰ পালোঁ হয় সেইটো এতিয়া ভাবি কাম নাই এতিয়া মানে পঢ়ি আছিল যেতিয়া মানে মেট্ৰিক এক্সাম চলি আছিল সেইখিনি সময়ত ভাবিব লাগে এইটো পাছত আৰু হোৱাটো হৈ গৈছে একো টেনশ্যন লৈ মাথাত লাভ নাই এতিয়া খালি আমি খানা খাব লাগে যি কি নহওক এতিয়া ইপিনে আছে আমাৰ নানা ভাইৰ আজি অনুভৱ কেনেকুৱা সেইটো কৈ দি ফাৰ্ষ্ট অনুভৱটো ভালে লাগি আছে এইপিনে অলপ এইপিনেচোন অনুভৱটো কেনেকুৱা অলপ কৈ দিছোঁ অনুভৱটো ভালে লাগি আছে ভালেই না আৰু এতিয়া আপোনালোকক কৈ আছোঁ নানা ভাই ৰিজাল্ট কেনেকুৱা হৈছে নানা ভাই তোমাৰ মুখেদিয়ে কৈ দিম তোমাৰ ৰিজাল্ট কেনেকুৱা হৈছে ৰিজাল্ট ভালে ফাৰ্ষ্ট ডিভিজন দুটাত লেটাৰ অ'কে আপোনালোকে গম পালে নানা ভাই পাইছে ফাৰ্ষ্ট ডিভিজন দুটাত লেটাৰ আৰু এতিয়া কিহত লেটাৰ পাই আছে আৰু কিহত কিমান মাৰ্ক পাইছে গোটেইখিনি আপোনালোকক দেখাই আছোঁ নানা ভাই কিহত লেটাৰ পাইছা কৈ দি ধুনীয়াকৈ আমাৰ এই সমাজ বিজ্ঞান ছ'চিয়েল চায়েন্স সমাজ বিজ্ঞানত পাইছে লেটাৰ আৰু ইলেক্টিভ ছাবজেক্ট হিন্দী ইলেক্টিভ ছাবজেক্ট তোমাৰ হিন্দী আছিল হিন্দীত পাইছে লেটাৰ আৰু সমাজ বিজ্ঞানত পাইছে লেটাৰ আৰু নানা ভাই কিমান বেছি কষ্ট কৰি পঢ়িছে তুমি এবাৰ কৈ দি বহুতে কয় যে গাইজ ধূপৰ পোহৰত পৰিছে বা জনকী পৰুৱাৰ পোহৰত পৰিছে হয় না নানা ভাই সেনেকৈ কিবা আছিল নেকি সেনে লেকচাৰ মাৰি মোৰ কথা নহয় কথা হ'ল অলপ পঢ়ছিলোঁ অলপ সময় পঢ়ছোঁ ভালকৈ পঢ়ছোঁ সেইটো কিন্তু ৰাইট কথা মানুহে মানে বহুতে কি কৰে দিনটো পঢ়ি থাকে ৰাতি পোহৰ হৈ যায় আপোনালোকে পঢ়ি থাকিলে নহ'ব হেল্থৰ মানে কেয়াৰ ল'ব লাগিব বহুতে মানে পঢ়িয়ে থাকে তাৰ পাছতে মানে মাথাত নৰা সেনেকুৱা হ'লে কি হয় মানে ইমান বেছি মাথাত মানে যেতিয়া প্ৰেছাৰ বহুত হৈ যায় তেতিয়া মানে একো মুখস্থ নোহোৱা হৈ যায় আৰু এতিয়া আপোনালোকক নানা ভাইৰ গোটেই মাৰ্কশ্বিটখন দেখাই আছোঁ কিহত কিমান পাইছে গোটেইখিনি আৰু ইপিনে চাব পাৰে নানা ভাইৰ মাৰ্কশ্বিটখন আৰু নানা ভাইৰ অৰিজিনেল নামটো মানে হিমাংকু ইপিনে চাব পাৰে হিমাংকু আৰু অসমীয়াত পাইছে নানা ভাই কিমান 64 ইংলিছত পাইছে 66 জেনেৰেল মেথামেটিক্স মানে গণিতত পাইছে 65 জেনেৰেল ছায়েন্সত পাইছে নানা ভাই 71 তাৰপাছত ছ'চিয়েল ছায়েন্সত পাইছে 80 মানে লেটাৰ পাইছে ছ'চিয়েল ছায়েন্সত এইপিনে চাব পাৰে ছ'চিয়েল ছায়েন্সত 80 পাইছে আৰু হিন্দীত মানে ইলেক্ট্ৰিক ছাবজেক্ট নানা ভাই হিন্দী আছিলে ইলেক্ট্ৰিক ছাবজেক্টত পাইছে 80 নানা ভাই যিহেতু মানে হিন্দীত লেটাৰ পাইছে তো হিন্দীত মানে সিয়াক কিবা অলপ সুধিম অ'কে নানা ভাই
तुम्हारा आज मॉल कैसा लग रहा है? बहुत अच्छा लगता है बहुत अच्छा लगता है ना? और तुम्हारा कितना कष्ट हुआ था? मेरे तो कष्ट नहीं हो रहा है कष्ट नहीं हुआ था। अभी तुम क्या कर रहे हो? मैं तेरा साथ वीडियो बन रहे हैं वीडियो बन रहा है, अभी इधर देख के बोलो। और आज से नाना के साथ मैं हिंदी में बात बोलूंगा, आप लोग कमेंट करना यदि मैंने नाना भाई के साथ यदि हिंदी में बात लगता है कमेंट करना। लगता है उपाय ओके। আৰু এতিয়া নানা ভাই পিনে আছে, নানা ভাই চন্দ্ৰ আৰু ইপিনে মই এঠাইত যাব ওলাইছোঁ আৰু তাত যাই পেলাই আপোনালোকক দেখাই আছোঁ ক'ত যাই আছোঁ বলক। আৰু এতিয়া মই যাই আছোঁ মানে ইপিনে চাব পাৰে চিন্তু আছে মোৰ লগত, মানে চিন্তুহঁতৰ ঘৰত নানা ভাই আৰু চন্দ্ৰ ভাইক মানে তাতে থৈ আহিলোঁ। আমি কিবা এটা বস্তু ল'ব মানে যাই আছোঁ আৰু লোকেশ্যনটো চাই লওঁ কি ধুনীয়া এটা ভিউ। এইপিনে চাব পাৰে পাহাৰ আৰু মোৰ চাৰিও চাইডে মানে পথাৰ এইপিনে হালবাৰী এটা আছে, এইটো মজা লাগি আছে। ক'ব পাৰে কেমেৰাটো ল'ব আহিছিলোঁ, মানে এইপিনে আছে চিন্তু ভাই, এই কেমেৰাটো ল'ব আহিছিলোঁ আমি আৰু এতিয়া ডাইৰেক্ট যাই থাকোঁ আৰু চিন্তুহঁতৰ ঘৰলৈ। আৰু এতিয়া আহিবলৈ আমি চিন্তুহঁতৰ ঘৰ আৰু এইপিনে চাব পাৰে নানা ভাই আছে, মানে আমি কেমেৰা আনিব গৈছিলোঁ কাৰণ নানা ৰিজাল্ট দিলেতো তাৰ কাৰণে বোলে দুখনমান মানে ফটো উঠাব লাগে, তাৰ কাৰণে কেমেৰা আনি লৈ পিনে নানা ভাই মোক ফটো মাৰি আছে, এতিয়া ফটো মাৰিব নাজানে। আৰু কেনে লাগি আছে হা? আল্টিমেট না পুৰা আজি কেমেৰা ফটো উঠবি ই পুৰা ফূৰ্তি লাগি আছে আজি গাইছে আৰু মানে আৰু ৰাতি পাৰ্টি হ'ব লাগব নে কি? কিয় পাৰ্টি হ'ব আজি? হা এই গাহৰি নাখাওঁ আজি, লোকেল লাগব। আৰু ফুড চেলেঞ্জ আহি আছে আমাৰ নানা ভাইৰ লগত, কিহৰ ফুড চেলেঞ্জ লাগে আপোনালোকে আজি কমেণ্ট কৰি দিব, অলপ ইউনিক ক'ব, মানে ডেঞ্জাৰ ক'ব। ঘৰত যাই আছোঁ, চাব পাৰে ইপিনে আছে চন্দ্ৰ ভাই, ইপিনে আছে নানা ভাই আৰু এতিয়া ধুনীয়াকৈ সূৰ্য মানে অস্ত যাবৰ হৈছে আৰু বহুত বেছি ভাল লাগিল আজি ঘূৰি পেলাই। নানা ভাইক মানে আজি অলপ ফুৰাব আনিলোঁ, যিহেতু আজি ইয়াৰ মানে এইপিনে চাব পাৰে চৰাইবিলাক যাই আছে, কি ধুনীয়া এটা লাগি আছে। এইপিনে ধুনীয়াকৈ চান লৈছে ধুব আৰু এটা হাল্লা লাগে হাল্লা। ওকে ৰাইজ, আৰু এতিয়া আমি আহি পালোঁ ঘৰ আৰু ইপিনে গোটেই আমাৰ ত্ৰিপল চিপল টানা ৰেডি হৈ গ'ল আৰু ইপিনে আমি মানুহত যাব লাগে না নেকি নানা ভাই? ৰেডি নাই, কিন্তু বৰষুণে অলপ দিগদাৰ দি আছে নেকি? আৰু ইপিনে আমাৰ আইতা আছে, আৰু আইতাৰ কেনে লাগি আছে নানা পাছ কৰাই? আৰু তামোল মেইন নেকি? আৰু আজি মানে বৰষুণটোৱে বহুত বেছি দিগদাৰ দি আছে, ইপিনে গোটেইকেইটা মানে মানুহ মাতিব যাই আছোঁ অলপ আমাৰ ওচৰৰখিনি খানা খাবৰ কাৰণে। আৰু এনেকৈ সকলোৱে মিলি মানে খানাৰ পুৰা একদম আয়োজন চলাই আছে, একদম পুৰা খানা হ'ব আজি, খানা মেইন। আৰু আজি খানাত চলিব আমাৰ লুচি, ইপিনে মাদাৰহঁতে পুৰা বনাই আছে, বাপৰে বাপ হাঁহি। আৰু আজি নানা ভাইৰ বাৰ্থডে নে কি মানে গম পোৱা নাই, ইপিনে মাইনা বাইদেউহঁতে মানে ধুনীয়াকৈ কেক আনিছে, আপোনালোকে চাব পাৰে ধুনীয়াকৈ কেক আনিছে। এতিয়া কেক কাটিব লাগে নে কি? ওলাই লৈ আহোঁ না? কোনোবা খাব নেকি? এইপিনে চাব পাৰে নানা ভাইৰ কেক, এইপিনে আমাৰ নানা ভাই পুৰা বিখ্যাত চাকৰি ৰেডি নে কি? আৰু এতিয়া সকলোবিলাক আছে আৰু এতিয়া কেক কাটিব লাগে নে কি? হেপী ৰিজাল্ট ডে নানা ভাই, হেপী ৰিজাল্ট ডে নানা ভাই, হেপী ৰিজাল্ট ডে নানা ভাই, হেপী ৰিজাল্ট ডে নানা ভাই। বঢ়িয়া বঢ়িয়া। অলপ দেওঁ মুখে চুখে ঘূৰে, বঢ়িয়া বঢ়িয়া বঢ়িয়া। কেনে হা অনুভৱ কেনে? চকু মেলিব পাৰছে না ইফালে? আৰু এনেকৈ নানা ভাই ৰিজাল্টটো খবৰ ল'বলৈ ভেকুলী ভাই আহি পালে, আৰু ভেকুলী অলপ বেলেগ ভেকুলী মানে পাত বেং নেকি। আৰু এই ভেকুলীটোৰ ভৰিত বহুত বেছি আঠা থাকে, একদম জেঠীৰ দৰে, চাওক এইপিনে পূৰা একদম ৱালত উঠি আছে সি, একদম কি মানে ডেঞ্জাৰ। আৰু এইবিলাক চাবচোন, মানে একদম খোজকাঢ়ি যাব, বাপৰে বাপ, অ' মাই গড। আৰু এনেকৈ আমি ভেকুলীটো চাই থাকোঁতে খানা পূৰা বনোৱা হৈ গ'ল, আৰু ফাৰ্ষ্ট মানে সৰু ল'ৰা ছোৱালীবোৰকে দিছে, আৰু ইহঁতে মানে আপোনালোক পূৰা হাই দি আছে, একদম মজা। আৰু চোতালত বহি গ'ল ডাঙৰ পাৰ্টি, আৰু ইহঁতেও পূৰা খাই আছে একদম মজাকৈ, মজা। আৰু আমাৰ আজি খানা খা গোটেইখিনি হৈ গ'ল, এইপিনে নানা ভাই পৰি গ'ল একদম, মই পৰি গ'লোঁ, কি ক'ম আৰু বহুত বেছি ভাগৰ লাগিল, মানে বহুত বেছি বিলাব লগা হ'ল, মানে খানা চানা বেছি ব্লগ কৰিব নোৱাৰিলোঁ, খানা খোৱাটো আপোনালোকক দেখাব নোৱাৰিলোঁ, কি ক'ম আৰু ন? এইটো আছিল ভিডিঅ'টো। যদি ভিডিঅ'টো চাই ভাল পালে লাইক কৰিব, শ্বেয়াৰ কৰিব, আৰু যদি চেনেলটো দিলে ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি যাব। আজি লৈছোঁ, বাই বাই, জয় অসম।